হোৱাটছএপ হয় এনেদৰে লিখি আপোনালোকে সাৰ্চ কৰক এনেদৰে আপোনালোকে এটা নম্বৰ টাইপ কৰিলে এতিয়া মানে হোৱাটছএপ একাউণ্টখন প্ৰপাৰলি মানে ক'ব গ'লে স্পষ্টভাৱে আমাৰ এতিয়া খোল খাব হে দোস্ত এতিয়ালৈকে যদি আপুনি এখন নিজৰ হোৱাটছএপৰ একাউণ্ট যদি খুলিব পৰা নাই তো দোস্ত আপুনি নিজৰ মোবাইল ফোনটোলৈ আপুনি নিজে কেনেকৈ আপোনাৰ এখন হোৱাটছএপৰ একাউণ্ট খুলিব আজি সেইটো বিষয়ে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ নাম আছে পুলব আপোনালোকে চাই আছে টেকনিকেল পুলব ইউটিউব চেনেল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ So dosto WhatsApp to যদি আপোনালোকৰ মোবাইল ফোনত যদি ইনষ্টল কৰা নাই মানে যদি ডাউনলোড কৰি থোৱা নাই তেতিয়াহলে আপোনালোকে প্লে ষ্ট'ৰ ওপেন কৰক হয় প্লে ষ্ট'ৰ ওপেন কৰি দোস্ত ইয়াৰ ৰব হয় আহিলে ইয়াৰ সক ইয়াৰ সাৰ্চ বাটনত এবাৰ ক্লিক কৰি ল'ব ক্লিক কৰি আপোনালোকে এনেদৰে ইয়াত লিখক মই লিখা দৰে এয়া লিখিছো WhatsApp হয় এনেদৰে লিখি আপোনালোকে ইয়াক সাৰ্চ কৰক এনেদৰে লিখি আপোনালোকে সাৰ্চ কৰক তাৰপিছত এনেদৰে যেটো আহিব ইয়া দেখিছে WhatsApp মেসেঞ্জাৰ হয় ইয়াকে আপোনালোকে ডাউনলোড কৰি লওক মানে ইনষ্টল কৰি লওক আপোনালোকৰ মোবাইল ফোনত মোৰ ইয়াত গতিকে দেখিছে ওপেন বলা এনেদৰে অপচন দেখি পাইছে কাৰণ মই আগতে মানে আপোনালোকক দেখাব কাৰণে ডাউনলোড কৰি থৈছো মানে ইনষ্টল কৰি থৈছো এতিয়া সিম্পলি ইয়াত ওপেন দেখিছে ডাউনলোড হোৱাৰ পাছত এনেদৰে মানে অপচনটো শো হ'ব ওপেন ইয়াতে আপোনালোকে ক্লিক কৰি WhatsAppটো ওপেন কৰিব পাৰে নহবা হোম প্ৰেছ কৰিব পাৰে হোম প্ৰেছ কৰি মোবাইলৰ মেনুত এনেদৰে বিচাৰি ল'ব এয়া দেখিছে মোৰ ইয়াত WhatsAppটো এনেদৰে ইয়াতে ক্লিক কৰিবলৈ এতিয়া WhatsAppটো আমি ওপেন কৰোঁ এনেদৰে আপোনালোকে WhatsAppটো ওপেন কৰিব তেতিয়া ইয়াত সক এনেদৰে তলত দেখিব হেউজিয়া ৰঙৰ হৈ আছে দেখিছে এগ্ৰি এণ্ড কন্টিনিউ ইয়াতে এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এয়া সক এনেদৰে আপোনালোকে চাই ল'ব যেতিয়া WhatsAppটো যেতিয়া মানে ইয়াত এনেদৰে আহিব ইয়াত এন্টাৰ ইয়ৰ মোবাইল নাম্বাৰ ইয়াত দেখিছে ওপৰত ইয়াত মন কৰিবলগীয়া ইয়াত সক ইণ্ডিয়া হৈ থকাটো মানে খুবেই জৰুৰী কেতিয়াবা যদি বাই চান্স কিবা কাৰণত যদি নেটৱৰ্কৰ কিবা যদি অসুবিধাৰ কাৰণত ইয়াত যদি ইণ্ডিয়া হৈ নাথাকে তেতিয়াহ'লে মানে আমাৰ যেহেতু ভাৰতবৰ্ষৰ ভাৰতবাসী সেইকাৰণে ইণ্ডিয়া হোৱাটো আমাৰ মানে কম্পালসৰি নহ'লে আদাৰৱাইজ আপোনালোকে মানে হোৱাটছএপৰ যিখন একাউণ্ট খুলিব নোৱাৰিব ইয়াত দেখিছে ইণ্ডিয়া সেইটো আমাৰ কাউণ্ট্ৰিটো আমি এনেদৰে মানে সিলেক্ট কৰি থোৱা আছে বাৰু এইটো মই বস আপোনালোকক দেখুৱাই দিছোঁ যদি কিবা কাৰণত আপোনালোকৰ হোৱাটছএপত যদি এনেদৰে হৈ নাথাকে তেতিয়াহ'লে আপোনালোকে মেনুৱেলি মানে ইণ্ডিয়া কৰি ল'ব আৰু তাৰ লগত ইয়াত চাব +912 সো দোস্ত এতিয়া আপোনালোকে এইটো বুজি পালে এতিয়া ইয়াত সিম্পলি ইয়াত ফোন নম্বৰ লিখা আছে ইয়াতে ক্লিক কৰি ইয়াত আপোনালোকে ফোন নম্বৰটা দিয়ক মানে যিকিনো ফোন নম্বৰ দিকিনে আপোনালোকে হোৱাটছএপৰ একাউণ্ট এখন খুলিব পাৰে মুঠতে যিকিনো নম্বৰটা আপোনালোকে দিয়ক ইয়াত মোবাইলত লাগি থকা নম্বৰটো দিব লাগিব বুলি কোনো কথা নাই যিকিনো নম্বৰ দিব পাৰে মুঠতে যিকিনো যদি যি নম্বৰ দিয়ে সেই নম্বৰৰ মুঠতে সিমখন বা সেই মোবাইলটো আপোনালোকৰ লগত থাকিলে ভাল হয় কাৰণ OTP টাইপ কৰিব লাগিব সেইটো কাৰণে তেতিয়া সক মই এনেদৰে এটা নম্বৰটা টাইপ কৰিছোঁ এনেদৰে মানে এনেদৰে আপোনালোকে এটা নম্বৰ টাইপ কৰিলে এনেদৰে টাইপ কৰাৰ পাছত ইয়াত দেখিছে নেক্সট লিখা আছে ইয়াতে এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ৰৈ দিব SMS আহিব গতিকে মই এই মোবাইলটো লাগি থকা সিমখনৰ নম্বৰ দিয়া নাই গতিকে মই বেলেগ এটা নম্বৰহে দিছোঁ সেইকাৰণে ইয়াত দেখিছে এনেদৰে আহিব আৰু হ'ব এনেদৰে দোস্ত যেতিয়া আহিব নহয় ইয়াত দেখিছে ইয়াত আপুনি যিটো নম্বৰ এণ্টাৰ কৰিছে সেই নম্বৰটো কিবা ভুল আছে নেকি চাই ল'ব কৈছে যদি ভুল আছে কিবা যদি ডাউট লাগিছে নম্বৰটো অলপমান যদি এটা দুটা ভুল হৈছে এডিট লিখা আছে ইয়াতে ক্লিক কৰি আপোনালোকে নম্বৰটো কাষ্টমাইজ কৰি ল'ব পাৰে মানে ভুলটো শুধৰাই ল'ব পাৰে নম্বৰটো ভালকৈ আকৌ এবাৰ চাই ল'ব পাৰে সেইটো কথা তাৰপিছত যদি অ'কে আছে সব ঠিক আছে নম্বৰটো যদি ভুল হোৱা নাই অ'কে তেতিয়াহ'লে এইফালে অ'কে লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এতিয়া চলষ্ট এতিয়া ইয়াত দেখিছে চাওক আপোনালোকে হয়তো কণ্টিনিউটো ক্লিক কৰিব পাৰে বা এইফালে ভেৰিফাই এনাডাৰ আৱে বুলি লিখা আছে ইয়াতে তলত ইয়াতে ক্লিক কৰিব পাৰে মই বাৰু ইয়াতে ক্লিক কৰিম কাৰণ ইয়াত যদি ক্লিক কৰোঁ কণ্টিনিউ যদি ক্লিক কৰোঁ তেতিয়াহ'লে ফোন কলৰ জৰিয়তেহে মানে OTPটো আহিব যদি আপোনালোকক ফোন কলৰ জৰিয়তে যদি OTP লাগে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব পাৰে কণ্টিনিউ মই চিম্পলি তলত যিটো আছে ইয়াতে ক্লিক কৰিম ইয়াত ক্লিক কৰি ইয়াত দেখিছে SMS-ৰ জৰিয়তে গতিকে ইয়াত সেন্ড SMS লিখা আছে ইয়াতে ক্লিক কৰিলোঁ মই এই মোবাইলটোত লাগি থকা সিমখনৰ নম্বৰ দিয়া নাই এই বেলেগ এটা নম্বৰহে দিছোঁ বেলেগ এটা মোবাইলত থকা ইয়াতে দেখিছে আপোনালোকে OTP এটা আহিছে ইয়াৰ পৰা চাই পেলাই এতিয়া মই টাইপ কৰিম এনেদৰে আপোনালোকে যদি বেলেগ এটা নম্বৰৰ যদি মানে বেলেগ এখন সিমৰ যদি নম্বৰ দিয়ে তেতিয়াহ'লে আপোনালোকে মোৰ দৰে এনেদৰে মানে মেনুৱেলি টাইপ কৰিব লাগিব সেই সিমখনৰ পৰা বা সেই মোবাইলটোৰ পৰা চাই এনেদৰে টাইপ কৰাৰ পাছত এয়া আপোনালোকে দেখিছে হয় এয়া চাওক অট'মেটিকলি মানে ভেৰিফিকেশ্যন কমপ্লিট হয় এয়া লোডিং হৈছে অলপ ৰৈ দিব এতিয়া এনেদৰে আহিলে মানে অলপ ৰৈ দিব মানে লুকিং ফৰ বেকআপ কিবা বেকআপ আছে নেকি বুলি অলপমান লোডিং হৈছে আৰু এনেদৰে ৰৈ দিব মানে আপোনালোকে মানে বেক কৰি নিব বা বেলেগ কিবা প্ৰেছ কৰি নিদিব ৰৈ দিব মানে পূৰা ইয়াক মানে লোডিং হ'বলৈ দিব হোৱাটছএপটো অলপ ৰৈ দিব এনেদৰে লৈ দিব মানে নেটৰ ওপৰত কথা আৰু নেটটো যদি বৰ বেছি স্পীড যদি চলিছে আপোনালোকৰ ফালে যদি বেছি ফাষ্ট হৈছে 5G তাৰ পৰা একদম পুৰা স্পীড হৈছে তেতিয়ালে মানে অলপমান সোনকালে হ'ব গতিকে অলপমান সেইকাৰণে লাহে হয় আৰু এইফালে দেখিছে এনেদৰে আহিব এনেদৰে আছে ইয়াত স্কিপ লিখা আছে ইয়াতো ক্লিক কৰিব পাৰে ইয়াত স্কিপ লিখা আছে ইয়াতে ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চাওক এতিয়া ইয়াত মানে ইয়াত ক্লিক কৰি এতিয়া আমি প্ৰফাইল পিকচাৰ এটা লগাম ইয়াত দেখিছে অপশ্যন আহি গ'ল ইয়াত চাওক গেলেৰী আছে গেলেৰীতে ক্লিক কৰিলোঁ গেলেৰীত ক্লিক কৰাৰ পাছত ইয়াত এনেদৰে এইটোৱে যেনিবা ফটো বাচিলোঁ তাৰপিছত এইটো ফটো বাচাৰ পাছত এইটো ইয়াত এনেদৰে অলপমান ক্ৰপ কৰি ল'লোঁ
এয়া লোডিং হৈছে প্ৰফাইল পিকচাৰ লাগিব এয়া দেখিছে এইটো হৈছে HIAB304 মানে এইটো হৈছে মোৰ ইমেইল আইডি মানে ইমেইল আইডিৰ নামটো এনেদৰে আপোনালোকৰ ইমেইল আইডি যিটো লাগি আছে মোবাইলত তাৰ নামটো ইয়াত এনেদৰে শ্ব' হ'ব তাৰপিছত এইফালে ইয়াত যদি ক্লিক কৰে ইয়াত ক্লিক কৰিলে এইবোৰ হৈছে ইমোজি মানে এইবোৰ ইমোজিবোৰ এনেদৰে আপোনালোকে লগাব পাৰে তো লগাই পেলাই এইফালে নেক্সট ক্লিক কৰিব এতিয়া মানে হোৱাটছএপ একাউণ্টখন প্ৰপাৰলি মানে ক'ব গ'লে স্পষ্টভাৱে আমাৰ এতিয়া খোল খাব এতিয়া ক'ব গ'লে হোৱাটছএপ একাউণ্টখন আমাৰ ইনষ্টল হৈ আছে মানে সেইটোৱে কথা এতিয়া আপোনালোকে ৰৈ দিব এয়া চাওক হোৱাটছএপ একাউণ্টখন খোল খালে খোল খোৱাৰ পিছত এনেদৰে যদি আহে এনেদৰে যদি আপোনালোকে কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াত নেভাৰ লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি ইয়াত তলত ডান লিখা আছে সৰুকৈ ইয়াতে ক্লিক কৰিব চ' দোস্ত এতিয়া মানে আমাৰ এই হোৱাটছএপ একাউণ্টখন খোল খালে হোৱাটছএপ একাউণ্টখন দোস্ত খোল খোৱাৰ পিছত ইয়াত সেন্ড চাট ইয়াত যদি ক্লিক কৰে ইয়াত এইবোৰ যিবোৰ মোবাইলত মানে আপোনালোকৰ কণ্টেক্ট নম্বৰ ছেভ আছে সেইবোৰৰ হোৱাটছএপ আছে সেইবোৰৰ এনেদৰে মানে ইয়াত শ্ব' হ'ব তাৰপিছত এইফালে যদি এতিয়া চিম্পলি বেক কৰোঁ বেক কৰাৰ পিছত এই ইয়াত ওপৰত দিছে এডাল চাৰ্চ বাৰ ইয়াত মানে ক্লিক কৰি আপোনালোকে কাৰোবাক বিচাৰিব পাৰে লগৰ বা বন্ধু বান্ধৱীয়ে কোনোবাই যদি মেছেজ পঠাইছে তেতিয়াহ'লে তাক বিচাৰিব পাৰে মুঠতে কণ্টেক্ট নম্বৰটো আপোনালোকে বিচাৰি ওলাব পাৰে যদি হোৱাটছএপত ছেভ আছে বা হোৱাটছএপৰ যদি তেখেতৰ একাউণ্ট আছে সেইটো কথা এইটো চিম্পলি বেক কৰিলোঁ বেক কৰাৰ পিছত ইয়াত আছে দেখিছে ষ্টেটাছ ইয়াত যদি দোস্ত যদি ক্লিক কৰোঁ ইয়াত মানে আপোনালোকে ষ্টেটাছ দেখি পাব গতিকে মোৰ এতিয়া ছেভ কৰা নম্বৰবোৰ যিবোৰ আছে এইবোৰে মানে হোৱাটছএপ ষ্টেটাছ লগোৱা নাই গতিকে ইয়াত মানে ষ্টেটাছটো শ্ব' হোৱা নাই এইটো হৈছে ষ্টেটাছ এইফালে ইয়াতে ক্লিক কৰি ইয়াত দেখিছে কলমৰ দৰে এটা কেমেৰাৰ দৰে ইয়াতো ক্লিক কৰি আপোনালোকে মানে ষ্টেটাছ লগাব পাৰে সেইটো কথা এইফালে আছে ওপৰতে আছে ইয়াত কেমেৰা ডাইৰেক্ট ফটো মাৰি আপোনালোকে ফটো শ্বেয়াৰ কৰিব পাৰে এইফালে 3 ডট আছে ইয়াত যদি ক্লিক কৰি ইয়াত মানে আপোনালোকৰ ছেটিংবোৰ আছে ইয়াত দেখিছে পে'মেণ্টৰ পৰা আদি কৰি সুবিধা আছে হোৱাটছএপটো মানে বহুত আপডেট হৈ গ'ল ইয়াত মানে ছেটিং আছে এইবোৰ ছেটিংবোৰ আপোনালোকে চাই ল'ব আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে মানে কাষ্টমাইজ কৰি ল'ব চ' দোস্ত এনেদৰে মানে আপোনালোকে নিজে নিজৰ মোবাইল ফোনটোলৈ এনেদৰে আপোনালোকে এখন নিজৰ হোৱাটছএপ একাউণ্ট খুলিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আনটি নতুন এটা বিষয়লৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় অসম